ইতিমধ্যে লণ্ডনৰ পৰা উভতি অহা আমাৰ সকলোৰ শ্ৰদ্ধাৰ শ্ৰী শ্ৰী অনিয়াতি সত্ৰৰ সত্ৰধিকাৰ প্ৰভুৰ লগত মই মত বিনিময় কৰিবলৈ এটা সুযোগ পালোঁ। তেখেতৰ বিদেশ ভ্ৰমণৰ সম্পৰ্কত তেখেতৰ অনুভৱ জানিবলৈ মই চেষ্টা কৰিলোঁ আৰু পুনৰবাৰ ভাল লাগিল বা পুনৰবাৰ মানে যে তেখেতৰ আহোঁতে যাওঁতে তেওঁলোকৰ কোনো অসুবিধা নহ'ল, তাৰ বাবে মই কৃতজ্ঞ। আৰু সকলোৱে আমি গৌৰৱ অনুভৱ কৰোঁ যেতিয়াই আমি আমাৰ অসমৰ ইতিহাস, আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৰিহণাৰ তেখেতে যিদৰে অসমৰ ভিতৰত আধ্যাত্মিক এটা শক্তি তৈয়াৰ কৰিলে সেই সময়তে, যাৰ বাবে মই এজন অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। ইতিমধ্যে আমি সকলোৱে দেখিছোঁ যে কেনেদৰে কিছুমান বাৰ্তা উত্তৰ প্ৰদেশ অযোধ্যা ৰাম মন্দিৰৰ পৰা আহিছে, যি বাৰ্তা শুনি আমি সকলোৱে ক্ষোভিত যে যিসকলে আধ্যাত্মিক ৰাস্তা, আধ্যাত্মিক পৰম্পৰা পালন কৰে, আজি আমাৰ সকলৰ বাবে যথেষ্ট দুখ বা দুৰ্ভাগ্যজনক কথা যে এটা ধাৰ্মিক অনুষ্ঠানত জড়িত হৈ থকা ব্যক্তিখিনি, যি সাধাৰণ মানুহবোৰ, ভকতসকল যিসকলে তাত গৈ তেওঁলোকে অৰিহণা আগবঢ়ায়, তাত চুৰি হৈছে। কিমাননো দুৰ্ভাগ্যজনক কথা। আৰু সেইকাৰণে মই কেতিয়াবা অবাক হওঁ যেতিয়া শুনো যে বাহিৰৰ পৰা মানুহবোৰ অসমত আহি আমাকেই ধৰ্ম আৰু পৰম্পৰা কথাবোৰ শিকাবলৈ চেষ্টা কৰে। তেওঁলোকে য'ত আছে তাতে থাকক, তাতে তেওঁলোকৰ পৃথক ধৰ্মৰ নীতি নিয়ম পৰম্পৰা তাতে তেওঁলোকে প্ৰচাৰ কৰক। অসমত আহি তেওঁলোকৰ ধৰ্ম পৰম্পৰা নীতি নিয়ম আমাক যে শিকাব লাগে, য'ত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, আমি ইয়াতে তেওঁলোকৰ আদৰ্শ পালন কৰি জন্ম হৈছোঁ, ডাঙৰ হৈছোঁ। ইয়াতে আমাৰ কিমান কৰিবলগীয়া আছে সত্ৰৰ আমাৰ সংৰক্ষণৰ ক্ষেত্ৰত। আজি বৃন্দাবনী বস্ত্ৰ যি তাৰিখত বিদেশত আছে, আজি যিদৰে এই বস্ত্ৰ বওঁতে এটা ধাৰণা, আধ্যাত্মিক ধাৰণা, এটা প্ৰাৰ্থনা সেই সময়ত গুৰুজনে আগবঢ়াইছিল, এনেকুৱা উদাহৰণটো মই ভাৰতৰ বেলেগ ধাৰ্মিক অনুষ্ঠানত মই দেখা পোৱা নাই। মই বিভিন্ন ধৰ্মীয় অনুষ্ঠানত বিভিন্ন মন্দিৰলৈ গৈছোঁ, প্ৰত্যেক ঠাইত গৈ শান্তি অনুভৱ কৰিছোঁ, প্ৰাৰ্থনা আগবঢ়াইছোঁ। কিন্তু অসমৰ ভিতৰত আমাৰ গুৰুজনে যিদৰে ভাওনা, নাম, গোহাঁই, বস্ত্ৰ বওঁতে যি ধৰণে প্ৰাৰ্থনা আগবঢ়াইছে, এনেকুৱা উদাহৰণ পৰম্পৰা মই বেলেগ ঠাইত মই দেখা পোৱা নাই। আৰু সেইকাৰণে এই সময়ত আমি অসমৰ ৰাইজ হিচাপে, অসমৰ প্ৰতিনিধি হিচাপে নিজৰ পৰম্পৰাটোহে আগবঢ়াব লাগে। আৰু বাহিৰৰ পৰা যিখিনি মানুহ আহিছে, তেওঁলোকে ভাবিব নালাগে যে তেওঁলোকেহে ধৰ্মৰ নীতি নিয়মবোৰ জানে আৰু আমি একোৱে নাজানো। অসমৰ আধ্যাত্মিক ক্ষেত্ৰত যথেষ্ট ভাৰতৰ ইতিহাসত বহু ডাঙৰ অৰিহণা আছে। আৰু আমালোকক বুজোৱাতকৈ আমাৰ অসমৰ যি অৰিহণা, সেইখিনি বুজাটো তেওঁলোকৰ বাবে বেছি গুৰুত্বপূৰ্ণ হ'ব মই ভাবোঁ। সকলোৰ নিজৰ নিজৰ নীতি নিয়ম আছে। উত্তৰ প্ৰদেশত আছে, বিহাৰত আছে। তেওঁলোকে উত্তৰ প্ৰদেশৰ বিহাৰত থাকি তেওঁলোকৰ নীতি নিয়মবোৰ আগবঢ়াই লৈ যাওক। আমি অসমত থাকি আমাৰ অসমীয়া নীতি নিয়ম পৰম্পৰা আগবঢ়াই লৈ যাবলৈ বিচাৰোঁ।